গুড মৰ্নিং। মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যোৰহাটৰ পৰা গুৱাহাটীলৈ যামগৈ আৰু এয়া ভাবিলোঁ ৰাতিপুৱাই মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজি কি কৰোঁ, কিহত যাম সকলোবিলাক আপোনালোকক দেখুৱাই যাম। আৰু আজি এসপ্তাহে থাকিলোঁ। এতিয়া যোৱা সময়ত অলপ বেয়াও লাগিব, কাৰণ ভতিজা ছোৱালীজনীক এৰি থৈ যাব লাগিব। এইকেইদিন তাইৰ লগত মানে ইমান ৰাতিলৈকে খেলি থকা হৈছে, উৎপাত কৰিছোঁ একদম। তাই মানে শান্তি দিয়া নাই থাকিবলৈ। এতিয়া সেইখিনি বহুত মিছ কৰিমগৈ। গৈ আকৌ হোষ্টেলো যাবগৈ লাগিব। ভতিজা ছোৱালীজনীয়ে বল খেলি আছে আৰু মই তাইক লৈ এটা মানে ভিডিঅ' কৰিলোঁ। বহুত মানে ঘৰলৈ গৈ বহুত মিছ কৰিম, তাইলৈ বহুত মনত পৰি থাকিব। তাই মানে পেহী পেহা বুলি এৰিয়ে দিয়া নাছিলে, তাই পূৰা খেলি আছে। তাইৰ লগত অলপমান সময় অতিবাহিত কৰিছোঁ। তুলসী পাত ছিঙি আনিছে খাবৰ কাৰণে। তুলসী পাত খাইছা? তুলসী পাত খালে কি হয়? পেট নিবিষায় নি? অঁ, ফুল এইটো জলকীয়া ফুল। তুমি কেনেকৈ গম পালা? মায়ে শিকাইছে নি? বৰতে শিকাইছে। আজি পেহী যাবগৈ নহয়? আজি পেহী যাবগৈ কৈ দিয়া। আজি পেহী যাব। তোমাৰ ভাল লাগিবনে দুখ লাগিবনে? কান্দি দেখিব তেতিয়া মানুহে দেখিব আকৌ। ইউটিউবত দেখিব। দি দিয়া বাই বাই কৈ দিয়া। বৰ্তা ঘৰৰ বাৰীত আহিছোঁ। কিছুমান পাচলি লৈ যাম বুলি ভাবিছোঁ। বৰ্তা ল'ৰাবিলাক ছিঙি আছে। এইটো কুন্দুলি ছিঙিছে। বৰষুণৰ বতৰৰ কাৰণে ভালকৈ ছিঙিবও পৰা নাই। এফালে 2:30 বজাত ট্ৰেইন আছে, ট্ৰেইনত যাম। ছিঙা হ'ল, এতিয়া তৰৈ ছিঙিবলৈ আহিছোঁ। গোটেই বৰষুণত পানী হৈ গৈছে, পানী দি আহিছোঁ আৰু। বজাৰত ইমান দাম, সেইকাৰণে একদম ঘৰৰ পৰাই গুৱাহাটীলৈ লৈ যাওঁ আৰু। সৰু হৈ আছে নি? এইবিলাক তৰৈ লাগি আছে। হাৱলি যাবলগীয়া হৈছে একদম। ছাতি বাদ দিছোঁ আৰু। এইবিলাক গোটেই তৰৈ লাগি আছে। এইবোৰ কেজি কিমান ন? তই কিমানকৈ দিয়? 30 টকা, মানে তই 20 টকাকৈ দিয় আৰু এনে বজাৰত নতুনতেতো 60-80 টকাকৈ লয় ন? লাগিছে কিন্তু বাৰু 11। যাবলৈ ওলালোঁ আৰু ইয়াক খুৰী হয় আৰু মোৰ নিজৰ বমা হয়। এতিয়া চবকে বিদায় দিছোঁ আৰু। মাৰি লৈছে এইটো যাব ওলাইছে, আকৌ 2 চাটমান দিয়ে লৈছে। ঘৰৰ পৰা যাবলৈ ওলালোঁ এতিয়া। ছোৱালীজনীক এৰি থৈ যাবই লাগিব, বেছিদিন থাকিবও নোৱাৰোঁ। মা দেউতা দাদা বৌ সকলোৰে পৰা বিদায় ল'লোঁ এতিয়া যাবৰ কাৰণে। টাটা এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ ট্ৰেইন ষ্টেচনৰ কাৰণে। গাড়ীত আহি আছোঁ এতিয়া আৰু 20 মিনিটৰ পিছত ষ্টেচন পামগৈ। ঘৰৰ পৰা ওলাই আহি টুকুলাই পাইছোঁহি। সকলোৱে জানে যোৰহাট কিয় বিখ্যাত বুলি ক'লে আগতে পঢ়িবলৈ পাইছিলোঁ। টুকুলাৰ কাৰণে বিখ্যাত আৰু এইটো টুকুলাইৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু এইখন যোৰহাটৰ ITI। আহিছিলোঁ তুমি ITI কলেজৰ ওচৰতে যোৰহাট ষ্টেচন, আৰু আমি যোৰহাট ষ্টেচন পাই গ'লোহি। যোৰহাট ষ্টেচনৰ পৰিৱেশটো আপোনালোকক অলপকৈ দেখুৱাইছোঁ। যোৰহাট ষ্টেচনৰ পৰা এতিয়া আমি মৰিয়নি পাই গ'লোহি, মৰিয়নি জংচন পাই গ'লোহি আৰু মৰিয়নিৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, ষ্টেচনৰ পৰিৱেশটো।
বামুণীৰ পৰা তিতাবৰ পায়, কিন্তু তিতাবৰ নৰখায়। এতিয়া সৰু পথাৰৰ পৰা হ'লোঁ আৰু এতিয়া বোকাজান পালোহি। আপোনালোকক মই অলপকৈ স্ক্ৰিপ্ট কৰি দেখুৱাইছোঁ। আৰু এইখিনি হৈছে ডিমাপুৰ। ডিমাপুৰতো ট্ৰেইন নৰখায়। ডিমাপুৰৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ আপোনালোকক। ডিমাপুৰ ষ্টেচন এইটো। আমি অহা ট্ৰেইনখন জনশতাব্দী হয় আৰু জনশতাব্দী ট্ৰেইনখন য'তে ত'তে নৰখায়। ট্ৰেইনৰ 7 ঘণ্টাৰ যাত্ৰাটো চাহ একাপ নোখোৱাকৈ থাকিব নোৱাৰোঁ, সেইকাৰণে চাহ একাপো খালোঁ। 7 ঘণ্টা ট্ৰেইনৰ যাত্ৰাৰ অন্তত এতিয়া আমি গুৱাহাটী পল্টন বজাৰ ষ্টেচন পালোহি। এতিয়া আমি ট্ৰেইনৰ পৰা নামিম। ইয়াৰ পৰা নামি আকৌ 1 ঘণ্টা লাগিব ঘৰলৈ। গুৱাহাটী পল্টন বজাৰ ষ্টেচনটোৰ মানে মেইন ষ্টেচনটোৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপমান দেখুৱাইছোঁ। ৰাতিও বহুত মানুহ অহা যোৱা কৰে। ষ্টেচনৰ বাহিৰত বহুত মানুহ আছে। যিহেতু ঘৰ আহি পাওঁতে দেৰি হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আজি আকৌ মই হোষ্টেললৈ আহিলোঁ আৰু হোষ্টেলত আহিয়ে ৰুম চাফা কৰিবলৈ লাগি গৈছোঁ। কাৰণ হোষ্টেলৰ ৰুমটোত মই এপ্ৰিলৰ পৰা থকাই নাই, ক'ভিডৰ কাৰণে বন্ধ হৈ আছিল। এতিয়া খুলিছে। ঘৰতে মানে ফোপাই গৈছোঁগৈ। একদম বহুত টায়াৰ্ড লাগিছে। একদম ওপৰৰখিনি গোটেই মকৰাই চালে অৱস্থা নাই, সেইবিলাক চফা কৰিছোঁ। হোষ্টেলৰ পৰা ইমান লৰালৰিকৈ যাব লগা হ'ল যে কিছুমান মোৰ কাপোৰ আৰু কিতাপ পত্ৰ বাহিৰতে থাকি গ'ল আৰু সেইকাৰণে তাত গোটেই ধূলি পৰি আছে। এতিয়া এই গোটেইখিনি চফা কৰিবলগীয়া হৈছে, কাম বাঢ়ি গৈছে। কেনেকুৱা লেতেৰা ৰুম চফা কৰিলোঁ নহয়, বহুত জাবৰ ওলালে। সেইটো ৰুমটো দেখুৱাইছোঁ। চিজিল কৰিব আছে বহুত। এতিয়া মাত্ৰ চাফ চিকুণখিনিহে কৰি লৈছোঁ। আজি যিহেতু ৰুমত নাথাকোঁ, মুঠতে আজি মচি কাচি যাতে কাইলৈ থাকিব পাৰোঁ এনেকুৱা কৰিম আৰু। বহুত কাপোৰ কানি জাপিব লাগিব, ধুবও লাগিব বহুতখিনি। এতিয়া মই সেই বিচনা চিচনা আলনা এইবিলাক গোটেইবিলাক মচি কাচি লওঁ আৰু। বহুত ভাগৰ লাগি গৈছে। ৰুম চুম চাফা কৰি হ'ল। এতিয়া গা চা ধুই আহিলোঁ। বহুত ভাগৰি গ'লোঁ আজি। ৰুম মানে নাথাকিলে কেনেকুৱা হয় অৱস্থা দেখিছেই নহয়। হোষ্টেল আহি পোৱাৰ দিনাখনেই প্ৰিয়ংকাৰ বাৰ্থডে হয় আৰু তাৰ কাৰণে আমি বেলুন ফুলাই আছোঁ। আৰু বেলুন ফুলাওঁতে মানে ইমানেই জমনি হৈছে যে আমি হাঁহি থাকিব পৰা নাই। আৰু আমাৰ কেকটো দেখিলেতো আপোনালোকে আৰু হাঁহিব। এইটো আমাৰ বাৰ্থডে কেক ৰেডি হৈছে। আজি প্ৰিয়ংকা পাঠকৰ বাৰ্থডে, সেইকাৰণে আমি হোষ্টেলত আমি দুজনীয়ে মানে এনেকুৱা এটা কেক বনাইছোঁ। হোষ্টেল কেক, নাহাঁহিব আৰু দেখা পাই। যেনে তেনে মেনেজ কৰিছোঁ আৰু মানে ৰাতি 12টা বজাত উইচ কৰিব লাগে আৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ প্ৰিয়ংকা, হেপী বাৰ্থডে টু ইউ। Happy birthday to you, happy birthday to you, happy birthday dear Priyanka, happy birthday. আজি প্ৰিয়ংকা বাৰ্থডে। আমি মানে কেক কাটিলোঁ এতিয়া গোটেইকেইটাই মিলি। হোষ্টেলত বাৰ্থডে সেলিব্ৰেশন। থেংক ইউ প্ৰিয়ংকা বা মুন্নি মৌমিতা।